ৰাজ্যৰ ছোৱালীসকলে পাব মাহে ৩,০০০কৈ টকা আৰু ল'ৰাসকলে পাব ২৫ টকা বেংক একাউণ্টত। কেন্দ্ৰৰ মোদী চৰকাৰৰ আন এক বৃহৎ আঁচনি। কোনসকল ছাত্ৰ ছাত্ৰীয়ে এই টকা লাভ কৰিব সবিশেষ জানিবলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি সম্পূৰ্ণকৈ চাওক। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে দেশৰ প্ৰতিভাশালী দৰিদ্ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে কেতবোৰ স্কলাৰশ্বিপ প্ৰদান কৰিছে, যাতে ধনৰ অভাৱত পঢ়া শুনা বন্ধ নহয়। বিদ্যালয়ৰ পৰা মহাবিদ্যালয়লৈকে সকলো শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে এই স্কলাৰশ্বিপৰ বাবে আবেদন কৰিব পাৰিব। গতিকে এই স্কলাৰশ্বিপৰ বাবে আবেদন কৰিবলৈ কি কি নথিপত্ৰৰ প্ৰয়োজন, কেনেকৈ আবেদন কৰিব, সকলো সবিশেষ জানিবলৈ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। প্ৰধানমন্ত্ৰী স্কলাৰশ্বিপ নামৰ এটা স্কলাৰশ্বিপ কেন্দ্ৰীয় চৰকাৰে মহিলা ছাত্ৰ ছাত্ৰীক প্ৰদান কৰে। এই স্কলাৰশ্বিপৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে দৰিদ্ৰ মেধাৱী ছাত্ৰ ছাত্ৰীক পঢ়া শুনাৰ বাবে প্ৰতি মাহে ৩,০০০কৈ টকা প্ৰদান কৰে। এতিয়া আপোনালোকে জানিব পাৰিব এই স্কলাৰশ্বিপৰ বাবে যোগ্যতা কি কি থাকিব লাগিব। এই স্কলাৰশ্বিপৰ বাবে কেৱল শ্বহীদ কেন্দ্ৰীয় বাহিনীৰ জোৱানৰ বিধৱা আৰু সন্তানেহে আবেদন কৰিব পাৰিব। আবেদনকাৰীয়ে উচ্চতৰ মাধ্যমিক বা স্নাতক বা ডিপ্ল'মা পৰ্যায়ত ৬০% নম্বৰ লাভ কৰি পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব। আবেদনকাৰীয়ে যিকোনো পেছাদাৰী ডিগ্ৰী পাঠ্যক্ৰম আৰম্ভ কৰাৰ প্ৰথম বছৰতে এই স্কলাৰশ্বিপৰ ধন লাভ কৰিব। আবেদনকাৰী প্ৰাৰ্থীয়ে UGC বা AICTৰ স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা পাঠ্যক্ৰমটো কৰা হ'ব লাগিব। নিয়মীয়া পাঠ্যক্ৰমৰ ছাত্ৰ ছাত্ৰীয়েহে এই সুবিধা লাভ কৰিব। অনলাইন বা অংশকালীন পাঠ্যক্ৰম গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলক এই স্কলাৰশ্বিপৰ বাবে যোগ্য বুলি গণ্য কৰা নহ'ব। প্ৰধানমন্ত্ৰী স্কলাৰশ্বিপৰ সুবিধা প্ৰতি বছৰে ৫,৫০০ জন ছাত্ৰ ছাত্ৰীক প্ৰদান কৰা হয়। এই স্কলাৰশ্বিপৰ সুবিধা হিচাপে মহিলা প্ৰাৰ্থীয়ে প্ৰতি মাহে ৩,০০০কৈ টকা আৰু পুৰুষ প্ৰাৰ্থীয়ে ২৫০০ টকাকৈ লাভ কৰে। PM স্কলাৰশ্বিপৰ বাবে প্ৰয়োজনীয় নথিপত্ৰ কি কি লাগিব এতিয়া আপোনালোকক জনাম। ইয়াৰ বাবে নথিপত্ৰ কি কি প্ৰয়োজন হ'ব। আবেদন কৰিবলৈ আবেদনকাৰীক পৰিচয় প্ৰমাণ পত্ৰ হিচাপে আধাৰ কাৰ্ড বা ৰেচন কাৰ্ডৰ প্ৰয়োজন হ'ব। জন্মৰ প্ৰমাণ হিচাপে জন্মৰ প্ৰমাণ পত্ৰ বা মাধ্যমিক প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব। বেংক পাছবুক অৰ্থাৎ বেংক একাউণ্টৰ প্ৰথম পৃষ্ঠা লাগিব। পূৰ্বৰ পাঠ্যক্ৰম যেনে উচ্চতৰ মাধ্যমিক, স্নাতক আৰু ডিপ্ল'মা আদিৰ মাৰ্কশ্বিট লাগিব। বনাফাইড প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব আৰু পাছপৰ্টৰ আকাৰৰ ফটো লাগিব। পূৰ্বতে উল্লেখ কৰা কামত নিয়োজিত আবেদনকাৰীৰ পিতৃ মাতৃ বা স্বামীৰ সকলো নথিপত্ৰ লাগিব।